বহুত দিনৰ ভাবি আছিলো বাঁহে মাছে এনেকুৱা আঞ্জা এখন খাম ব'লক আজি দেখাওঁ আজিৰ দিনত বাঁহ নোখোৱা কোনোবা আছে জানো বাঁহটো সকলোৱে খাইছে কিন্তু মই সেইটো বাঁহৰ কথা কোৱা নাই মই বাঁহ গছৰ কথা কৈছো বাঁহৰ গাজ আৰু মাছৰ অকমান টেঙা খাম বুলি বহুত দিনৰ পৰা ভাবি আছিলো আজি সেইকাৰণে ঘৰতে মায়ে মাছ লোৱা দেখিলো মই ক'লো যে মাছ কেইটামান মোলে ৰাখি দিবা মই তাকে বনাই লৈ বাঁহে মাছে আঞ্জা এটা বনাম বাঁহে মাছে আঞ্জা বনোৱাত আজি একো মই মা মছলা ব্যৱহাৰ নকৰো পিঁয়াজ নহৰু আদা শুকান জলকীয়া এটা দি দিছো সিমানেই আৰু সৰুৰ পৰাই মই বাঁহ খাই ভাল পাওঁ কিন্তু কি হ'ব জীৱনে এতিয়া সঁচাকেই বাঁহ দিছে অতি সোনকালে বাঁহৰ গাজৰ ৰেচিপি এটা আনিম বুলি ভাবিছো আপোনালোকে কি কয় কমেণ্টত জনাবচোন আমাৰ ইয়াত পিছে ভুলুকা বাঁহে খায় কিন্তু বহুতে আকৌ জাতি বাঁহো খায় আমাৰ পিছে জাতি বাঁহ নচলে ভুলুকা বাঁহৰ গাছটো বোলে বেছিয়ে সোৱাদৰ হয় কথাই কথাই তৰকাৰী আজি হ'বলৈ হ'লেই তৰকাৰী উতল অহাৰ লগে লগে যিকেইটা মাছ ফ্ৰাই কৰিছিলো সেইকেইটা তৰকাৰীত দি দিলো মাছকেইটা দিয়াৰ লগে লগে তৰকাৰী যেতিয়া উতল আহিব আমাৰ আজি প্ৰায় ৰেচিপিটো ৰেডি আপোনালোকে কেতিয়াবা এনেকুৱা বনাই খাই পাইছেনে বাঁহে মাছে খাবচোন কেতিয়াবা বৰ সোৱাদৰ হয় অ' খাৰ খোৱা অসমীয়া হিচাপে যেনেকৈ নিজকে প্ৰাউড ফিল কৰো ঠিক একেদৰে বাঁহ খোৱা অসমীয়া বুলিও নিজকে সদায় গৌৰৱ অনুভৱ কৰো ৰূপজ্যোতি ৰিকু নৱ বেদাংগ জিনচু কুঁহিয়া আৰু পৰশমণি তোমালোকৰ খবৰ কেনেকুৱা আজিলৈ এৰিছো দেই আকৌ লগ পাম বাই खत्म मजा आया